UPPL long live. সমস্যাৰ নিৰ্বাচনী লগতে আমাৰ দলৰ তৰফৰ পৰা এখন আলোচনা আধুনিক ৰূপত মই আহ্বান জনাইছোঁ। ধন্যবাদ থাকিল। এই বালাবাৰীৰ পৰা আহিব পাৰিছে তেখেত মনে ধন্যবাদ যাচিছোঁ। বালাবাৰী লাইন লাইনকৈ যাব লাগে আকৌ ঘূৰি আহিব আৰু কোনো ব্যক্তি যাব নালাগে। পেকেট মাছটো দিয়াকৈ হোৱা নাই, চাহ পানী দিয়াকৈ হোৱা নাই। নমস্কাৰ কলম্বাই। আজি আমাৰ গড়েশ্বৰ ব্লক কমিটি UPPL দলৰ নেতৃত্বত 647 জন মানে আমাৰ UPPL দলৰ নীতি আৰু আদৰ্শক ভাল পায় বিভিন্ন দল সংগঠনৰ পৰা 667 জনে আজি মাননীয় BTRৰ চিফ আৰু UPPL দলৰ সভাপতি তেখেতৰ নেতৃত্বত এইখিনি ব্যক্তিসকলে নেতা বন্ধুসকলে যোগদান কৰিছে। প্ৰথমতে যিসকল নেতৃবৃন্দই আমাৰ দলৰ নীতি আৰু নিয়ম আৰু আদৰ্শক ভাল পাই আমাৰ দললৈ মানে জইন কৰিছে, তাৰ কাৰণে প্ৰথমতে প্ৰতিটো বিভিন্ন দলৰ পৰা অহা নেতৃবৃন্দসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু দলৰ হৈ সমষ্টি MCLA হৈ মই আদৰি লৈছোঁ। আৰু প্ৰথমতে BTRৰ চিফ মহোদয় মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু 4টা বছৰ আমাৰ হ'ব গৈ আছে, এই 4টা বছৰ বয়সৰ সময়ত যি কাৰ্যপন্থাৰে কাম কৰিছে, ইয়াৰ কামৰ সফলতাটো দেখি ৰাইজে আকৰ্ষণ হৈছে আৰু বিভিন্ন দল সংগঠনে তাৰ কাৰণে নিজৰ দল ত্যাগ কৰি আমাৰ UPPL দলৰ মানে নিয়োগ কৰিছে। সেই হিচাপে তেখেতসকলৰ যিটো চিন্তা চৰ্চা আমাৰ সমষ্টি বুলি নহয়, এই 40টা সমষ্টিত বিভিন্ন মানে ব্লক কমিটিৰ উদ্যোগত এনেকুৱা কাৰ্যসূচী 1000, 1500, 2000লৈকে জইন হোৱাটো আমি দেখা পাইছোঁ। হিচাপে আমাৰ দলৰ এটা উঠা নোহোৱা বুলি আমি ক'ব লাগিব। আহি থকা যিটো আমাৰ 25 চনৰ নিৰ্বাচন, যিটো পৰিষদীয় নিৰ্বাচনত আমি নিশ্চয় আকৌ এবাৰ চৰকাৰ কৰিব পৰাটো নিশ্চিত হোৱা বুলি আমি দেখা পাইছোঁ। আৰু আমাৰ সমষ্টিখন গড়েশ্বৰ সমষ্টিখন ময়ো এজন MCLA হিচাপে আকৌ আমি মানে জয়লাভ কৰিব পাৰিম বুলি আশা কৰিছোঁ। যিহেতু স্বেচ্ছাভাৱে তেখেতসকলে আজি যেনে 647 জনে আহিছে, তাৰে আগতো আমি জইন কৰিছিলোঁ। হিচাপে আৰু আছে বিভিন্ন দল সংগঠনৰ মানুহ অহাৰ কথা আমাক কৈছে আৰু মানে 15-20 দিনমান পিছত আকৌ জইনিং চেৰিমনি আৰু আছে। আৰু হিচাপে যিখিনি আঁচনিবিলাক আহিছে, লেখক ল'বা আঁচনি মই সদায় কৈ থকাই যায়, যিহেতু আমাৰ UN Super 50 ডক্টৰ বা ইঞ্জিনিয়াৰ APC UPC এই আঁচনিবিলাকৰ সুবিধাটো ৰাইজে উপভোগ কৰিব পাৰিছে। আৰু বৰ্তমানৰ যি আলাৰিচেৰাং মন্দিৰ বা যিকোনো ধৰ্ম অনুষ্ঠানত 2 লাখ টকা একালীন দিয়া এই মানে আঁচনিৰ ক্ষেত্ৰতো মানে ৰাইজে আকৰ্ষণীয় হৈছে। মহিলা সবলীকৰণৰ ক্ষেত্ৰত যিটো মাইনাও চেৰাং আঁচনি, ইয়াৰ ক্ষেত্ৰতো প্ৰায়ভাগ আত্মসহায়ক গোটবিলাকে আমাৰ পৰা মানে 600 আত্মসহায়ক গোটে মানে 25,000কৈ পালে। তাৰ কাৰণে সেইবিলাক মহিলাসকলো আগবাঢ়ি আহিছে। তাৰ বাহিৰেও মানে আই অঞ্চাই বিথাংকি নামৰ যিটো গৰ্ভৱতী মহিলা, তেখেতসকলৰ যিটো অনুদান তেখেতসকলে পাব পাৰিছে। জ্ঞান চেৰাং বিথাংকি নামৰ 600 ছাত্ৰ ছাত্ৰীয়ে মানে 5,000কৈ টকা পাব পাৰিছে। এইবিলাক আঁচনিবিলাক যিটো ফ্লেগশ্বিপ স্কিম, নিজাববীয়া মানে BTR চৰকাৰৰ যিটো আঁচনি, ইন্দ্ৰদুং মানে মিছন Super 50ৰ পৰা আদি কৰি মানে বৈশ্যমতী যিটো মানে মাটিৰ ক্ষেত্ৰত, মাটিটো আমি 1,14,000তকৈ অধিক পৰিয়ালক মাটি পট্টা দিয়া হ'ল। মানে 5,000তকৈ অধিক পৰিয়াল গড়েশ্বৰ সমষ্টিক প্ৰধানমন্ত্ৰী আৱাস যোজনা পাব পাৰিলে। ঠিক এনেকৈ মানে IBSৰ ক্ষেত্ৰত যিটো ব্লক ডেভেলপমেণ্টৰ ক্ষেত্ৰত IBSও প্ৰায় বেছি দিছে, 200 বা 250 এনেকৈ 100তকৈ অধিক মানে বেনিফিচিয়াৰীবিলাকে IBS পোৱাৰ যোগ্যতা পাইছে, মানে সুবিধাটো পাইছে। আৰু তাৰ বাহিৰেও
যিখিনি আমি ৰাস্তা পদূলিৰ ক্ষেত্ৰত মই সদায় কৈ থকা যায় যিহেতু আমাৰ BTR চিফ মহোদয়ে আমাৰ সমষ্টিত আজিও ভাল এটা ঘোষণা কৰিলে যিহেতু আমি বৰগুলিত মানে মাননীয় আমাৰ শ্বহীদ শিলাগাং বসুমতাৰীৰ নামত যিটো ষ্টেডিয়াম মিনি ষ্টেডিয়াম নিৰ্মাণ কৰাত 5 কোটি টকা ধাৰ্য কৰিছে আৰু আমাৰ গড়েশ্বৰৰ যিটো মানে ফিল্ডৰ কাৰণেও গড়েশ্বৰ মাজমজিয়া যিটো আমাৰ কলেজৰ ফ্ৰণ্টত থকা ক্ৰীড়া সন্থা যিটো ফিল্ডৰ তাতেও মানে 5 কোটি টকা আজি ধাৰ্য কৰিছে হিচাপে মোৰ সমষ্টি হয় মানে চিফ মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তাৰ বাহিৰেও এডুকেশ্যন ডিপাৰ্টমেণ্টৰ যিখিনি বৰ্তমানলৈ আঁচনিবিলাক দিছে ইয়াৰ ক্ষেত্ৰতো ৰাইজে আঁকোৱালি লৈছে আজি কি দলৰ পৰা যোগদান আজি মানে BPFৰ পৰা আহিছে আজি CPMৰ পৰা আহিছে কংগ্ৰেছৰ পৰা আহিছে এনেকৈ মানে কিছু দলবিলাকৰ অহাটো আমি দেখা পাইছোঁ প্ৰায়ভাগ BPFৰ পৰা অহাটো দেখা পাইছোঁ আৰু কংগ্ৰেছৰ পৰাও আহিছে হিচাপে 647জন ব্যক্তিসকলে বিভিন্ন দলত আছিলে হিচাপে তেখেতসকলৰ যিখিনি প্ৰাইমাৰী লেভেলৰ পৰা ব্লক লেভেলৰ পৰা জিলা লেভেলৰ পৰা কেন্দ্ৰীয় লেভেলত যি পদবী আছে এই পদবীবিলাকত APPL দলৰ এটা মানে পদবী দিয়াৰ কাৰণে আমি চেষ্টা ৰাখিম আৰু বিভিন্ন দায়িত্ব চৰকাৰীভাৱে নিকায় নিগমৰ যিখিনি দায়িত্ব আছে সেইখিনি সুবিধাও যদি থাকে এইখিনি দিয়াৰ কাৰণে আমি প্ৰস্তুত আছোঁ